মানুহৰ প্ৰকৃতি স্বামী বিবেকানন্দই লণ্ডনত দিয়া হোৱা ভাষণ। এই পঞ্চ ইন্দ্ৰিয়ৰ গ্ৰাস কৰা জগতত মানুহে বৰ আসক্তিৰে লেপেট খাই থাকে, কিন্তু মানুহে বাহিৰৰ জগতৰ লগত য'ত জীয়াই থাকে আৰু ক্ৰিয়াকলাপ কৰে, যিমানেই সত্য বুলি নাভাবক কিয়, প্ৰত্যেক জাতি আৰু মানুহৰ এটা সময় আহেই যে তেওঁ আগ্ৰহ প্ৰকাশ কৰে কি এই জগত সত্য হয়নে, এই প্ৰশ্নটো সুধিবৰ কাৰণে। যি ব্যক্তিৰ নিজৰ ইন্দ্ৰিয়ৰ ওপৰত বিশ্বাস শংকা কৰিবলৈ অকণমান সময় নহয়, যাৰ জীৱনৰ প্ৰত্যেকখন বিষয়ভোগৰ ওপৰত ব্যস্ত থাকে, মৃত্যু এদিন তেওঁৰ আগত আহি উপস্থিত হয় আৰু উপায়হীন হৈ সেইজনেই ক'বলৈ বাধ্য হয় কি এই জগত সত্য হয়নে? আৰু এই প্ৰশ্নৰ দ্বাৰাই ধৰ্মৰ আৰম্ভণি হয় আৰু ইয়াৰ উত্তৰতেই ধৰ্মৰ শেষ হয়। ইতিহাসে ঢুকি নোপোৱা পৌৰাণিক সময়তো এই একেটা প্ৰশ্নকে কৰা হৈছিল। কিছুসংখ্যক মানুহে কি এই জগত সত্য হয়নে, সেই প্ৰশ্নটোকেই সুধিছিল। কথোপনিষদ আৰম্ভণিতে আমি এই প্ৰশ্নটো দেখোঁ। কোনো লোকে কয় মানুহে মৰিলে ইয়াৰ অস্তিত্ব সমাপ্ত হৈ যায়, আৰু কোনোৱে কয় নহয়, ইয়াৰ অস্তিত্ব ইয়াৰ পাছতো থাকি যায়। এই দুইষাৰ কথাৰ মাজত কোনষাৰ সত্য? সংসাৰত ঈশ্বৰৰ সম্বন্ধে অনেক প্ৰকাৰৰ উত্তৰ আছে। যিমান প্ৰকাৰৰ দৰ্শন বা ধৰ্ম সংসাৰত আছে, এই সকলোবোৰ বাস্তৱতে এই প্ৰশ্নৰ বিভিন্ন উত্তৰে পৰিপূৰ্ণ হৈ আছে। অনেক সময়ত এই প্ৰশ্নৰ ওপৰতো কি আছে, সত্য কি জানিবৰ প্ৰয়াস কৰিছে, কিন্তু মৃত্যু নামৰ বস্তু যেতিয়ালৈকে জগতত আছে তেতিয়ালৈকে এই প্ৰশ্নৰ গাপ দিয়াৰ চেষ্টা বিফল হৈ থাকিব। আমি জগতৰ বাহিৰৰ বস্তুবোৰ আৰু নিজৰ দেহ ইন্দ্ৰিয়ক সত্য আৰু মূল্যৱান বুলি যেতিয়ালৈকে ভাবি থাকিম আৰু আসক্ত হৈ থাকিম, তেতিয়ালৈকে কি মৃত্যুৱে এই সকলোবোৰৰ অন্তিম পৰিণাম নে, এই প্ৰশ্নটো সুধিব মন যাব। কোনোৱে তেজস্বী হৃদয়ে ওৰে জীৱন বৰ যত্ন কৰি যি আশা নিজৰ হৃদয়ত বান্ধি ৰাখিছিল, সি এক মুহূৰ্ততে ভাঙি চিঙি কলৈ বা উৰি যাব, কোনোৱে ক'ব নোৱাৰে। তেতিয়াহ'লে আমি এই আশাবোৰক সত্য বুলি ক'মনে? এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। আশাৰ পাছত মানুহে সুখী হ'বৰ বাবে ইচ্ছা হয় আৰু নিজক সুখী কৰিবৰ বাবে যেনি তেনি দৌৰি ফুৰে। ইন্দ্ৰিয়ৰ পাছে পাছে চেকুৰি থাকে আৰু পাগলৰ দৰে বাহিৰৰ জগতত কাম কৰি যায়। যদি কোনোবা যুৱক জীৱনৰ সংগ্ৰামত সফল হয়, তেওঁক যদি সোধা হয় জগত সত্যনে, এই জগত প্ৰকৃততে কি, তেওঁ সকলো কথা বাহিৰৰ জগতত সত্য বুলিয়েই ভাবে। তেতিয়া তেওঁ বুঢ়া হয়, যেতিয়া সৌভাগ্য লক্ষ্মীয়ে তেওঁক বাৰম্বাৰ অৱমাননা কৰে, তেতিয়া তেওঁক যদি সুধিলে ক'ব চাগৈ যে আৰে ভাই, সকলোবোৰ ভাগ্যৰে খেলা। ইমান দিন তেওঁ জানিব পাৰিলে যে বাসনা সন্তুষ্ট কৰিব পৰা নাযায়। সকলো বস্তু ক্ষণস্থায়ী, বিলাসিতা, বৈভৱ, দৰিদ্ৰ, আনলাগে জীৱনটো ক্ষণস্থায়ী। মানুহৰ কাৰণে দুটা উত্তৰ বাকী ৰৈ যায়। প্ৰথমটো শূন্যবাদীৰ দৰে বিশ্বাস কৰি লোৱা যাওক যে সকলোবোৰ শূন্য, আমি একো জানিব নোৱাৰোঁ, ভূত ভৱিষ্যত বৰ্তমানৰ সম্বন্ধে আমি একো জানিব নোৱাৰোঁ। কাৰণ যি ব্যক্তিয়ে অতীত ভৱিষ্যত অস্বীকাৰ কৰি কেৱল বৰ্তমানক স্বীকাৰ কৰি নিজৰ দৃষ্টি তাতেই সীমিত কৰি ৰাখিব বিচাৰে, তেওঁ প্ৰকৃততে পাগল হয়। এইটো এনেকুৱা হ'ল যে মাক দেউতাকৰ অস্তিত্বক অস্বীকাৰ কৰি সন্তানৰ অস্তিত্বক স্বীকাৰ কৰা, দুয়োটা সমানভাৱেই যুক্তিসংগত। অতীত আৰু ভৱিষ্যতক অস্বীকাৰ কৰা মানে বৰ্তমানকো অস্বীকাৰ কৰা। এইটো শূন্যবাদীৰ মতামত বা দৰ্শন। দ্বিতীয় উত্তৰটো এইয়াই যে প্ৰশ্নৰ বাস্তৱিক অৰ্থ বিচাৰ কৰা, সত্যক বিচাৰ কৰা। এই নিত্য পৰিৱৰ্তনশীল নশ্বৰ জগতত কি সত্য তাক বিচাৰ কৰি উলিওৱা। কিছুমান ভৌতিক পৰমাণুৰ সমষ্টিস্বৰূপ দেহটোৰ ভিতৰত কি এনেকুৱা কিবা আছে যিটো সত্য হ'ব পাৰে? মানৱ জীৱনৰ ইতিহাসত সদায় এই তত্ত্বৰ অন্বেষণ কৰি আহিছে। আমি দেখোঁ যে অতি প্ৰাচীন সময়ৰ পৰাই মানুহৰ মনত অস্পষ্ট প্ৰকাশ উদ্ভাসিত হৈ গৈছিল। আমি দেখোঁ যে সেই সময়ৰ পৰাই মানুহে স্থূল দেহৰ ওপৰত এটা অন্য দেহৰ বিষয়ে জানিছিল, যি স্থূল দেহতকৈ শ্ৰেষ্ঠ। শৰীৰ নাশ হ'লেও তাৰ নাশ নহয়। আমি ঋগ্বেদৰ এটা অংশত মৃত শৰীৰক দগ্ধ কৰা অগ্নিদেৱৰ প্ৰতি এটা মন্ত্ৰ পাওঁ। হে অগ্নি, তুমি এওঁক নিজৰ হাতত তুলি লাহে লাহে লৈ যোৱা। এওঁক সৰ্বাংগ সুন্দৰ জ্যোতিৰ্ময় দেহৰ লগত সম্পন্ন কৰা। এওঁক সেই ঠাইলৈকে লৈ যোৱা য'ত পিতৃগণ বাস কৰে, য'ত দুখ নাই, য'ত মৃত্যু নাই। আমি দেখোঁ যে সকলো ধৰ্মতে এই ভাৱ বিদ্যমান। অৱশেষত আৱশ্যকৰ কথাটো হ'ল, সকলো ধৰ্মই এইটো ঘোষণা কৰে যে মানুহ প্ৰথমতে নিষ্পাপ আৰু পবিত্ৰ আছিল, কিন্তু আজি অৱনতি ঘটিছে। সকলো শাস্ত্ৰ আৰু পুৰাণত এই তত্ত্বটো পোৱা যায় যে আমি
মানুহে প্ৰথমে যেনেকুৱা আছিল এতিয়া মানুহ তেনেকুৱা নহয়। ইহুদী ধৰ্মগ্ৰন্থত আদমৰ পতনৰ কথা আছে। তাৰ সাৰমৰ্ম বাস্তৱতে এয়াই হিন্দু শাস্ত্ৰত এই কথা বাৰ বাৰ উল্লেখ আছে। হিন্দুসকলে সত্যযুগ বুলি যি যুগৰ বৰ্ণনা কৰিছে যে মানুহৰ মৃত্যু ইচ্ছা অনুসৰি হৈছিল, য'ত মন শুদ্ধ আৰু পবিত্ৰ আছিল, তাতো সেই সাৰ্বভৌমিক সত্যৰে অস্তিত্ব পোৱা যায়। সেই সময়ত মৃত্যু নাছিল, কোনো প্ৰকাৰৰ অশুভ বা দোষো নাছিল। আৰু বৰ্তমানৰ সময়ত সেই উন্নত অৱস্থাৰ ভস্ত ভাৱ মাত্ৰ হয়, যি অৱনমিত হৈছে, যি তললৈ নামি আহিছে। ধন্যবাদ।